আজি ৰাতিপুৱা বনাবলৈ লৈছো মূলা উলকবি হৈতে মাছ। যোৱাকালিয়ে ৰাতি বিশ্বয় অফিচৰ পৰা আহোতে কান্দুলি মাছ আৰু কৰটি মাছ লৈ আহিছিলে। তাৰ আহোতে দেৰিয়ে হৈছিলে কাৰণে ৰাতি ফ্ৰিজতে সোমাই থৈ দিলো। এতিয়া ৰাতিপুৱা আকৌ বিশ্বয় মোক চব্জি কেইটা ধুনীয়াকৈ কাটি দিয়ে কাৰণ সি পটাপট কাটি ল'ব পাৰে। মোৰ অকণমান দেৰি হয় কাটোতে। আৰু এফালে মই মাছখিনি বাছি লৈ এতিয়া মাছখিনি ফ্ৰাই কৰি আছো। তাৰ পাছত সেই মাছ ভজা তেলতে মই কেইটামান পাঁচফোৰণ আৰু কেঁচা জলকীয়া এটা দি পিনে অকণমান সময় ভাজি লৈছো। তাৰপিছত চব্জিখিনিও এড কৰি দিছো। চব্জিখিনি দি পিনে লগতে আলু এটাও দিছো দেই। চব্জিখিনিত দি পিনে ভালকৈ অলপমান ফাৰ্ষ্টতে ভাজি লৈছো। ভাজি হোৱাৰ পিছত ভাজি অকণমান ভাপত সিজিবলৈ দিছো ঢাকনখন মাৰি লৈ পিনে। তাৰপিছত চব্জিখিনি ভালকৈ ফ্ৰাই হ'লত তাতে গৰম পানী দিছো। গৰম পানীখিনি উতল আহোঁতে মাছকেইটা দি আঞ্জাখন যিমানে উতলাইছে সিমানে মাছৰ ৰসকণ আঞ্জাখনত সোমাই গৈছে যে কিমান ধুনীয়া হৈছে খাবলৈ। লাষ্টত কেঁচা ধনিয়া দি দিছো আৰু মোৰ আজি মাছৰ জোলখন ৰেডি হৈ গ'ল। তো মোৰ আজি ভাতৰ প্লেটখন মই ৰেডি কৰি লৈছো। এতিয়া ধুনীয়াকৈ বাহিৰতে বহি ভাতকেইটা খাই লৈছো। আৰু এই কৰটি মাছকেইটা যে একদম বিলৰ হয়, ইমান টেষ্টি নহয় খাবলৈ। আৰু আপোনালোকে যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছো। See you in the next vlog. Goodbye. বহুত ধুনীয়া হৈছে।